निज बरसला जुबक संघनि बाखनायथाव हाबा सनितपुर आरो उदालगुरि जिल्लानि सिमायारि ओनसोलनि निज बरसलायाव गोलोम बोथोरनि बन्द समाव उन्दै बैसोनि गोदान जोलैनो भावनानि फारसे गोसो बोहोनाय थांखिजों भावनानि मावबादा जालाङो। निज बरसला जुबक संघनि बानजायनायाव आइजोफोरनि जोहै सामलायनायाव शकुन्तला दुष्मन्तर पुनर्मिलन भावनाखौ दिन्थिफुङो। गोदानै सोलोंनाय महरगिरिफोरनि जोहै दिन्थिनाय भावनाया गोबां रायजो राजाफोरनि गोसोखौ बोनो हायो। ধন্যবাদ। মই প্ৰথমতে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ লগতে বৰসলাবাসীক আমাৰ সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি অসম নাট্য সন্মিলন বৰসলা শাখা সমিতি নিজ বছৰ যুৱ সংঘ সজনো আমি এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ যুৱক যুৱতীসকলৰ মাজত সকলোকে লৈ আমাৰ গুৰুজনাৰ যি অনবদ্য কালজয়ী সৃষ্টি ভাওনা সংস্কৃতিৰ ওপৰত আমি গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। পষেকজোৰা কৰ্মশালা আজি পৰিসমাপ্তি ঘটিছে। আজি সমাৱৰ্তনৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি আমাৰ এই অঞ্চলৰ আঞ্চলিক ভিত্তিত মহিলাসকলে সন্মিলিতভাৱে এখন ভাওনা পৰিৱেশন কৰিবলৈ ওলাইছে। ভাওনাখনৰ নাম শকুন্তলা দুষ্মন্তৰ পুনৰ্মিলন। মহিলাসকলৰ উৎসাহ দেখি সঁচাকৈ আনন্দ লাগিছে। আমি বৰ্তমান সময়ত দেখিছোঁ আমাৰ গ্ৰাম্য অঞ্চলত প্ৰায় আমাৰ গুৰুজনাৰ যি সংস্কৃতি মূলাধাৰে ভাওনা যি অংকীয়া নাটৰ আৰম্ভণি চিহ্নজাতৰ জড়িত হৈছিল ক্ৰমান্বয়ে সেইটো সময়ৰ সোঁতত হেৰাই যাবৰ উপক্ৰম ঘটিছে। সেয়েহে নৱপ্ৰজন্মক ইয়াৰ প্ৰতি আকৰ্ষণ কৰাৰ উদ্দেশ্যে আমি আচলতে এনে প্ৰস্তুতি অব্যাহত ৰাখিছোঁ। আমি সহায় যথেষ্ট পাইছোঁ আৰু আজি তাৰ সফল আমি ভাওনাখন লাভ কৰিছোঁ। আমি আপোনালোকক জনাবলৈ সুখী হৈছোঁ এই ভাওনাখনত সকলো মহিলাই আন্তৰিকতাৰে অভিনয় কৰিছে আৰু এখন শেষত ল'বলগীয়া ভাওনা ৰাইজক উপভোগ কৰিবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখিছোঁ। এই বীৰেন্দ্ৰ অসুৰেও সয়ুৰে সপোনে লৈ ফুৰিছে হেঁপাহৰ গৰ্জন। দৈত্যৰাজ লাগে মাথো আপোনাৰ আদেশ নিমিষতে ধ্বংস কৰি দেৱতাৰ আলয়। সমস্ত গ্রহর অধিপতি গ্রহরাজময় হরি হয় দেবদ্রোহী দেব পুরন্দরের মই প্রতিদ্বন্দ্বী মোর মান মোর যখন ভীতিগ্রস্ত হই দেব পুরন্দরের হৃদয়ত জ্বলাই রাখিছে ঋষার অগ্নি। তথাপি দিছে নিমন্ত্রণ দেব সভালৈ নিশ্চয় আছে কিবা গোপন্ন বিসন্ধি পুৰন্দৰৰ মনত আৰু নিমন্ত্ৰণ কৰিছো গ্ৰহণ। জানি লওঁ বুজি লওঁ বিসন্ধি আছে কপটীয়াৰ ইন্দ্ৰৰ মনত।